মই অকলে আছিলোঁ ঘৰত মোৰ শহুৰে কাম কৰি আছিলে মোৰ অকমানি এটা পোৱালি আছে তাই সি কান্দি আছে মই শুই তাৰ লগত খেলি আছোঁ মোৰ শহুৰে গৈ পেলাই বিচনাতে বহি পেলাই মোৰ লগত এনেকৈ বেয়া কাম কৰিছে শুনিবলৈও লাজ লগা এটা জঘন্য ঘটনা সংঘটিত হৈছে এইখন অসমত এইবাৰ স্বামী গৃহতেই নিজ শহুৰেকৰ কামনাৰ বলি হ'ল বোৱাৰী ঘৰত কোনো নথকাৰ সুযোগ লৈ নিজ বোৱাৰীক উপৰ্যুপৰি ধৰ্ষণ লম্পট শহুৰেকৰ নগাঁৱৰ জুৰিয়াত পুনৰ সভ্য সমাজক লজ্জিত কৰা এটা জঘন্য ঘটনা সংঘটিত হৈছে আব্দুল মোতালেব নামৰ এটা লম্পট শহুৰেকে নিজ বোৱাৰীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ লগতে ধৰ্ষণৰ কথা যদি ঘৰৰ মানুহ অৱগত কৰে তেতিয়া প্ৰাণে মৰাৰো ভাবুকি দিয়ে মোৰ শহুৰেকে মোৰ লগত ৰেপ কৰিছে মই ৰাতি শুৱনি কোঠাত শুই আছিলোঁ শুৱনি কোঠাত উঠি পেলাই মোৰ বিয়া হৈছে চেনিমাৰী বিল কেনেকৈ হৈছে ঘটনাটো হৈছে সেইদিনাখন মোৰ শাহু ঘৰত নাছিলে এজনী ছোৱালী আছিল তাইকো লৈ গুচি গ'ল মই অকলে আছিলোঁ ঘৰত মোৰ শহুৰে কাম কৰি আছিলে মোৰ অকমানি এটা পোৱালি আছে তাই সি কান্দি আছে মই ক'লোঁ আহা মোৰ ওচৰলৈ আহা মই লৈ খেলি আছোঁ ভাত তাৰপিছত মই শুই তাৰ লগত খেলি আছোঁ মোৰ শহুৰে গৈ পেলাই বিচনাতে বহি পেলাই মোৰ লগত এনেকৈ বেয়া কাম কৰিছে নাম হৈছে আব্দুল মোতালিব মোৰ শহুৰেকৰ নাম আব্দুল মোতালিব বলপূৰ্বক কৰিছে হয় তাৰপিছত এই ঘটনাটো ঘটাৰ পিছতে মই লগালগ মোৰ হাজবেণ্ডৰ ওচৰলৈ ফোন কৰিছোঁ কৰি পেলাই এই কথাটো ক'লোঁ সি বিশ্বাস কৰা নাই কৈছে এইটো কেতিয়াও নকৰে তাৰপিছত মই ক'লোঁ এইটো বিশ্বাস যদি নাই কৰা তে তুমি আহা ঘৰলৈ আহা সি কৈ আছে তই এইটো কাকো নুশুনাবি মই তোক কৈছোঁ তোক কাকো নুশুনাবি মই কৈছোঁ কিয় নুশুনাবি এইটো শুনাবই লাগিব ইমান ডাঙৰ কামটো হ'ল মই এইটো শুনাবই লাগিব তাৰপিছত সিহঁতি মোক মাৰধৰ কৰিছে নুশুনাবলৈ মই সেইটো একো নাই কোৱা মই মনে মনে আছোঁ পিছদিনাখন ৰাতিপুৱা হ'ল মই সিহঁতক একো নাই কোৱা মই লুকাই গুচি আহিলোঁ ঘৰৰ পৰা আহি মই ঘৰত মাক দেউতাক শুনালোঁ শুনাৰ পিছত মাক দেউতাই কৈছে ব'লা নগাঁও যাওঁ নগাঁৱত গৈ পেলাই মই এছ পিৰ ওচৰত কেছ কৰিলোঁ এছ পি ইমান দিন হৈ গ'ল আজি দুসপ্তাহমান হৈ গ'ল একো সিদ্ধান্ত লোৱা নাই আজি সিদ্ধান্ত লৈছে কিয় ইমান দিন কিয় সিদ্ধান্ত আজি এই ঘটনাটোৱে এতিয়া সমগ্ৰ অসমতে এক চাঞ্চল্যকৰ পৰিৱেশ বিৰাজ কৰিছে সঁচাকৈ কোন দিশে গতি কৰিছে আজিৰ শিক্ষিত সমাজ নিউজ ডেস্ক ৰিপৰ্ট আসাম মিডিয়া 24